বাপৰে গৰম ৰ'দ বাহিৰত ওলাবই নোৱাৰি আৰু আপুনি জানেনে ইমান বেছি ৰ'দত আপোনাৰ লগত ঘটিব পাৰে এটা ভয়ানক ডেঞ্জাৰাছ ঘটনা কাহিনী কল্পনাই কৰা নাছিল চাগে এনেকুৱা ঘটনা আপোনাৰ লগত ঘটি যাব পাৰে চাওক ঘটনাটো এনেকুৱা আপুনি চাগে পানীৰ বটল ব্যৱহাৰ কৰে আপুনি কি সকলোৱে কৰোঁ আমি গৰমৰ দিনত অলপ বেছিকৈ কৰোঁ সকলোতে লৈ যাওঁ পানীৰ বটলটো আৰু এই পানীৰ বটলটোৱে হ'ব পাৰে সেই ঘটনাৰ কাৰণ মানে এই পানীৰ বটলটোই জুই লগাব পাৰে আপুনি জানেনে এই পানীৰ বটলটোই জুই লগাব পাৰে জুই কেনেকৈ লগাব পাৰে এই ভিডিঅ'টো চালে আপোনালোকে বুজি পাব চাওক আপোনালোকেতো এইখন চিনি পায় এইখন আটচি কাঁচ বুলি কোৱা হয় মেগনিফাইং গ্লাছ এইখনে জুই লগাব পাৰে আপুনি জানে যে ৰ'দত যদি এনেকৈ মই দেখাই দিম বাৰু ৰ'দত যদি এনেকৈ কাগজ এখনত দিয়া হয় জুই লাগি যায় এইখনে যেনেকুৱা ষ্টাইলত জুই লগাব পাৰে ঠিক তেনেদৰে এই বটলটোৱে তেনেকৈ জুই লগাব পাৰে যদি বিশ্বাস হোৱা নাই ভিডিঅ'টো শেষলৈ চাওক তো বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ বহুত ইম্পৰ্টেণ্ট ভিডিঅ' ভালদৰে চাওক ওকে চাওক মই বাৰু এটা পানীৰ বটল আৰু আটচি কাঁচ এই দুয়োটাকে বাহিৰলৈ মানে ৰ'দৰ পোহৰলৈ লৈ গৈ আপোনালোকক দেখাই দিম বুজাই দিম যে সামান্য পানীৰ বটল এটাই আপোনাৰ জীৱনলৈ কেনেকৈ ভয়ানক বিপদ মাতি আনিব পাৰে আৰু তাৰ বাবে মোক এখন কাগজ লাগিব কাগজ মানে চিঠি দি গৈছিল বিয়ালৈ মাতি গৈছিল কোনোবা এজন মানুহে হৈ যাব বাৰু বিয়া চিঠিখনেৰে কামটো চলাই দিম এতিয়া চাওক আপোনালোকে চাগে স্কুলত পঢ়িছে বা এইটো পৰীক্ষা সৰুতে কৰিও চাইছে যে যদি আটচি কাঁচখন এনেকৈ ৰখা হয় সূৰ্যৰ পোহৰটো যদি পৰিব দিয়া হয় আটচি কাঁচখনেৰে তলৰ কাগজখন জুই লাগি যাব মানে পোহৰটো এটা বিন্দুত আহি যায় সেইভাৱে আৰু ঠিক তেনেকৈ যদি এটা পানীৰ বটলৰ মাজেৰেও সূৰ্যৰ পোহৰটো আহিব দিয়া হয় আটচি কাঁচখনে যেনেকৈ কাগজখনত জুই লগাইছিল তেনেকৈ এই বটলটোৱেও কাগজখনত জুই লগাই দিব এতিয়া তলত কাপোৰে থাকক বা কাগজে থাকক যদি তেনেকুৱা বস্তু থাকে জুই লাগি যাব ধৰক আপুনি বেগত বটলটো লৈ গৈ আছে ৰ'দে ৰ'দে গৈ আছে চাইকেল মাৰি গৈ আছে যদি সূৰ্যৰ পোহৰটো বহুত বেছি পৰি আছে বটলটোত যদি এই ছিষ্টেমটো হৈছে পাৰফেক্টলি আপোনাৰ বেগটোত জুই লাগি যাব এতিয়া জুইটোক মানে আটচি কাঁচখনে যেনেকৈ 5 মিনিটতে লগাব তেনেকৈ বটলটোৱে 5 মিনিটত লগাব নোৱাৰে হ'লেও 10-15 মিনিটৰ ভিতৰত যদি বেছি ৰ'দ থাকে আপোনাৰ বেগটোত জুই লাগি যাব আৰু এনেকুৱা ধৰণৰ ঘটনা অলৰেডি বহুত ঘটি গৈছে স্পেচিয়েলি কাৰৰ ক্ষেত্ৰত হয় কাৰণ কাৰত কি কৰে বটলটো এনেকৈ থৈ দিয়ে খিৰিকীৰে ৰ'দটো পৰি থাকে আৰু সেই ৰ'দটোৰে কি হয় দেখাই দিলোৱে তো বেছি গৰমত আপোনালোকে কেতিয়াও পানীৰ বটল তেনেকৈ নথব অনলি কাৰত বুলিয়ে নহয় বাইকতে হওক ক'ৰবাতে হওক কাৰণ জুই লাগি যাব পাৰে তো এই ভিডিঅ'টো প্লিজ সকলোলৈ শ্বেয়াৰ কৰি দিয়ক যাতে বাচিব পাৰে এতিয়া মই আপোনালোকক দুটামান ফুটেজ দেখাই দিছোঁ প্ৰমাণ হিচাপে যে এনেকৈ পানীৰ বটলে যে জুই লগাব পাৰে চাওক এইবিলাক ফুটেজ তো দেখিলে এতিয়া সাৱধান হ'বৰ হ'ল মোৰ আপোনাৰ সকলোৰে যে বহুত বেছি ৰ'দত পানীৰ বটলটো কাৰতে হওক বাইকতে হওক মানে তলত যদি কাপোৰ থাকে কাগজ থাকে ওপৰত থৈ ৰ'দ পৰা ঠাইত থৈ আহিব নালাগে কাৰণ দেখিলে গম পালে কি হ'ব পাৰে কিমান এটা কাৰণ জুই য'ৰ ত'ৰ পৰা লাগিব পাৰে আৰু এই গৰমত যদি জুই লাগে সেই জুই নুমুৱাটো সম্ভৱ নহয় য'ত লাগি যাব তো যদি ভিডিঅ'টো ভাল লাগিল ভাল মানে কি আৰু এটা ইম্পৰ্টেণ্ট ভিডিঅ' সকলোলৈ শ্বেয়াৰ কৰি দিয়ক আজিৰ দিনটোৰ বাবে ভিডিঅ'টো আপোনাৰ হোৱাটছএপ ষ্টেটাছত ৰাখিব বুলি আশা থাকিল আৰু মোৰ চেনেলটো যাতে ছাবস্ক্ৰাইব কৰিব নাপাহৰে কাৰণ মই প্ৰায়ে এনেকুৱা ধৰণৰ লাভজনক বা জানিব লগা বা মানে প্ৰয়োজনমূলক ভিডিঅ' বনাই থাকিবলৈ চেষ্টা কৰি থাকিম ফিউচাৰতো তো ছাবস্ক্ৰাইব কৰিলে আগত পাই যাব না কি থেংক ইউ বাই বাই